এটি গীত গুণগুণাই দিব নেকি বাৰু আপুনি ভাল পোৱা? ঠিকে আছে বাৰু। মই বিশেষকৈ লোকগীতেই গাওঁ। হয় হয়। তথাপি মোৰ এটি বিশেষ প্ৰিয় গীত, হয়, এইটো মই আগতেও অনুষ্ঠানত পৰিৱেশন কৰিছিলোঁ। সেই গীতটো হ'ল সূৰ্য দাসৰ মানুহ দেখিছোঁ আজি। বঢ়িয়া বঢ়িয়া বঢ়িয়া। এই গীতটিৰে মই আৰম্ভ কৰিম। হয় হয়। তাৰপিছত মই দুই এটা লোকগীত গাম বাৰু। হয়, ঠিক আছে ঠিক আছে। আপুনি বাৰু হিন্দু জানো গভীর সীমা, করমর হিন্দু গভীর সীমা, কথার হিন্দু জানো গভীর সীমা, করমর হিন্দু গভীর সীমা, কথার হিন্দু মথি অমৃত ভাবি বড়লোকে পান করি পাইছে আনন্দ, হেৰুৱাই পলে পলে জীৱনৰ মধুৰ ছন্দ। দেখিছোঁ বহুত মানুহ। দাদা আপুনি আমি লোকগীত গাই বুলিহে আচলতে জানিছিলোঁ, আৰু আনেও কয় আনৰ মুখতো যে আপোনাৰ লোকগীত শিল্পী বুলিয়ে আপোনাক আচলতে ৰাইজে বেছিকৈ জানে, বা আপোনাৰ এখন আসন আছে, আপুনি এইবিলাক গীতো মই তাৰমানে মই থিয়েটাৰতো আছিলোঁ গায়ক হিচাপে। তেতিয়া মই এইবিলাক গীত মানে ঠাই বিশেষে মই পৰিৱেশন কৰিছিলোঁ। তাৰপিছত আৰু মোৰ ৰেডিঅ' চেণ্টাৰতো যিটো হেৰি আছেই আৰু 1981 চনত মই অল ইণ্ডিয়া ৰেডিঅ' চেণ্টাৰ ক আশাত মই অডিশ্যন দি পাছ কৰি এতিয়ালৈ মই গীত গায়ে আছোঁ। গতিকে সেইফালৰ পৰা সমগ্ৰ অসমৰ ৰাইজে মোৰ গীত মাত নিশ্চয় অল ইণ্ডিয়াৰ জৰিয়তে পাইছে। হয় হয়, পাইছে পাইছে। আমিও শুনিছোঁ সৰুৰে পৰা আপোনাৰ গীতৰ যিটো সোৱাদ আজিও হৃদয়ত লাগি আছে, অন্তৰ চুই যায় আপোনাৰ গীত। আপোনাৰ যি ৰামযজ্ঞ লৱকুশে গীত, ঘন বৰষুণ পিছল মাটি গীত, আজি জুবিন গাৰ্গেও গোৱা যেন শুনিছোঁ, গাইছে। বিভিন্নজন শিল্পীয়ে আপোনাৰ বিভিন্ন গীত পৰিৱেশন কৰা দেখা পাইছোঁ। গোটেই অসমতে এই গীতটো ৰামযজ্ঞ লৱকুশে গীতটো গোটেই অসমতে চাৰ্কুলেশ্যন হৈছে, গোটেই কেওফালে এই গীতটো মানে প্ৰচাৰ হৈছে। গতিকে সেইখিনিয়ে মোৰ গৌৰৱ যে মই লিখিছিলোঁ গীতটো আৰু সুৰো কৰিছিলোঁ। কিন্তু যা নহওক, মোৰ গুৰু আজি ৰামেশ্বৰ পাঠক, তেখেত এই মহান শিল্পীজনৰ কথা মই পাহৰি যাব নোৱাৰোঁ। আপুনি গীত ক'ত শিকিছিলে দাদা? মোৰ গুৰু ৰামেশ্বৰ পাঠক। ৰামেশ্বৰ পাঠক তেখেতৰ ঘৰত আপুনি গীত শিকিছিলে? মই তেখেতৰ ঘৰত থাকি শিকিছিলে? ঘৰত থাকি। তাৰমানে তেখেত আমাৰ গুৱাহাটী ৰিহাবাৰীত তেখেতৰ ঘৰ। গতিকে মই ঘৰৰ পৰা মোৰ এটা হেৰি আছিলে, এটা মানে এম্বিশ্যন আছিলে। তাৰমানে মই আচলতে এজন ভাল গুৰুৰ ওচৰত, ভাল গীতৰ এজন গুৰুৰ ওচৰত মই এটা মানে শৰণ লোৱাৰ এটা আশা আছিল। আৰু যদিও মই আগতে গীত তেওঁৰ ওচৰলৈ নোযোৱাৰ আগতেও গীত গাইছিলোঁ, কিন্তু সেই কথাটোৱে মোৰ মানে মনটো জয় কৰিব পৰা নাছিল। আৰু পিছত মই তেখেতৰ ওচৰ পালোঁগৈ গুৱাহাটীত প্ৰায় 1.5 বছৰ 2 বছৰ তেওঁ তাত মই গীত শিকিছোঁ।
তেওঁ মোক বৰ প্ৰিয় ছাত্ৰ হিচাপে তেওঁ গীত শিকাইছিল। গতিকে তেখেত আজি নাই, আমাৰ মাজত নাই, কিন্তু তেওঁৰ যিবিলাক গীত মাত এইবিলাক অসমীয়া ৰাইজৰ প্ৰাণত লগাই থৈ গৈছে। গতিকে অসমীয়া ৰাইজে ৰামেশ্বৰ পাঠকৰ এতিয়াও পাহৰিব নোৱাৰে। নিশ্চয়। গতিকে ময়ো গৌৰৱ কৰোঁ, কিন্তু তেখেত আমাৰ মাজত নাই, এইটো বৰ দুখৰ বিষয়। সেইটো কথা আমিও কামনা কৰিছোঁ আপোনাৰ লগতে। পিছে দাদা আৰু আপোনাৰ লগত আৰু কোনোবা আমাৰ ইয়াৰ দৰং জিলাৰ কোনোবা এনেই গৈছিল নেকি গান শিকিবৰ কাৰণে? আৰু ইয়াৰ পৰা তাৰমানে মোৰ আকৌ সেইফালৰ পৰা গুৰু এজন আছে। তেখেতে এই পথটো দেখুওৱাৰ গুৰিতে হ'ল আমাৰ এই অঞ্চলৰে তেওঁ এজন শিল্পী। তেখেত হ'ল মাননীয় সুভাৰাম হাজৰিকা। তেখেতে তাৰমানে প্ৰথম ৰামেশ্বৰ পাঠকৰ তাত গীত শিকিছিলগৈ আৰু শেষত মোক জনাইছিল বোলে গজেন তুমি যদি ইচ্ছা কৰা তেতিয়াহ'লে পাঠকৰ ওচৰত গৈ তুমিও শিকিব পাৰা। আৰু সেইফালৰ পৰা তেওঁক মই বহু মানে ধন্যবাদ আগবঢ়াইছোঁ। তেখেতে মোক লৈ গৈছিল, লৈ যাই তাত মোক মানে তেওঁৰ লগত চিনাকি কৰি দিছে। ধন্যবাদ তেখেতক আমিও সেৱা জনাইছোঁ। এজন মহান হৃদয়ৰ ব্যক্তি হিচাপে তেওঁ পৰিচিত হৈছে ইয়াত, কাৰণ আপোনাক এটা সুন্দৰ পথলৈ লৈ গৈছে। তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদা আপোনাৰতো তাৰ পৰা আহি আপুনি কেছেট কৰিছিলে নেকি? কৰিছোঁ। কেছেটটোত আপোনাৰ গীত শুনা মনত পৰে? কেইখনমান কেছেট বনাইছিলে আপুনি? মই প্ৰায় 8খনমান কেছেট মোৰ বনোৱা হৈছে। তাৰে মাজত দাদা নামকেইটা মনত পৰা নাই এতিয়া? প্ৰথমখন হ'ল মোৰ গীতমালা কেছেট। গীতমালা আৰু এই লোকগীতৰ আছিলে? আপুনি চিয়া গীতো কৰিছিলে? চিয়া গীতো কৰিছোঁ। লোকগীতৰ কেছেট এই প্ৰথমখন। লোকগীত আৰু তাৰ লগত মানে দুটা চিয়া গীত মই গানি বন্ধন কৰিছিলোঁ। সেই দুটাও আছে। এনে মাজতে সৰু দাদা এনে ঘন বৰষুণ পিছল মাটি গীতটো কাৰ আছিলে? এইটো আচলতে আমাৰ অসমৰ স্বনামধন্য শিল্পী, তেখেতো নাই, আমাৰ মাজৰ পৰা গুচি গৈছে। তেখেত যোগেশ ভৰালী, তেওঁৰ এই বিখ্যাত গীতটো মই কেছেটলৈ মানে আপুনি নিকাইছিলে? মই কেছেটত মানে পৰিৱেশন কৰিছিলোঁ। কিন্তু পৰিৱেশন কৰাৰ আগত মই তেখেতৰ ওচৰলৈ গৈছিলোঁ। তেওঁৰ পৰা মানে এই বস্তুটো অৰ্ডাৰটো মই লৈছিলোঁ, মই গীতটো মই গাব পাৰিম নে নোৱাৰিম। তেতিয়া তেখেতে কৈছিল যে মই তোমাক টেষ্ট কৰিব লাগিব, টেষ্ট কৰিহে তোমাক মই গীতটোৰ পাৰ্মিশ্যনটো দিম। তেতিয়া তেওঁ ঘৰতে হাৰমনিয়ামখন আনি মোৰ আগত দিলে, মই গীত গালোঁ। তেওঁ খুব ভাল পালে, সকলোৱে গীতটো ভাল পাইছে। গতিকে সেই গীতটো মই অকণমান গুণগুণাই দিছোঁ। গোটেই গীতটো নাগাম বাৰু, অকণমান গুণগুণাই দিছোঁ। রাম জৈকে লব দুখে গাই রামায়ণ গুণা গুণা সভা পদ আমার বচন জয় জয় রাম সীতারাম জয় জয় রাম সীতারাম জয় জয় রাম সীতারাম জয় জয়
ৰাম ঠাকুৰাণী জনক নন্দিনী জনক নন্দিনী জয় জয় ৰাম সীতাৰাম জয় জয় ৰাম সীতাৰাম আর ধনুক ভাঙ্গিয়া রামে ও ধনুক ভাঙ্গিয়া রামে লোভিলা জননী জয় জয় রাম সীতারাম 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 জয় জয় রাম বহুত ভাল লাগিলে গানটো গীতটো শুনি আপোনাৰ অতি প্ৰিয় গীত আপুনি নিজে ৰচনা কৰিছিলে দাদা একদম মোৰ এইটো হয়। কমপ্লিট মই হয়। এইটো নিজে ভাবি পেলাই লেখা গীত হয় কিন্তু শাস্ত্ৰক বাদ দিটো গীতবিলাক সৃষ্টি নহয় হয় 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 গতিকে এইটো পৰম্পৰা পৰম্পৰা বস্তু এইটো ৰামায়ণৰ গীত হয়। গতিকে ৰচনা হ'লে আপুনি কৰিছে সুৰ আপুনি সেইটো হয়। সেইটো ধন্যবাদ দাদা খুবেই ভাল লাগিল এতিয়া আপুনি তাৰ পৰৱৰ্তী কালত দাদা আপুনি এতিয়া আপুনি কিবা গীত এনে আকৌ নতুনকৈ গাম বুলি ভাবিছে নেকি দাদা বয়স মোৰ যথেষ্ট হ'ল হয় গতিকে এই মানে আচলতে আজিকালি তুমিও জানা যে আচলতে লোকগীতৰ যিটো পৰিৱেশ পাব লাগে শিল্পীবিলাকে পাব লাগে হয় এই পৰিৱেশটো আজিকালি মানে দেখা পোৱা নাযায় হয় যেনে কিছুমান অনুষ্ঠান হৈছে ফাংচন হয় বা সংগীত সন্ধিয়া হয় সেইবিলাকত বাকী প্ৰগ্ৰাম থাকিলেও কিন্তু লোকগীতৰ প্ৰগ্ৰামটো তাত নাথাকে বা কম থাকে হয় মানে আজিৰ প্ৰজন্মই লোকগীতটো আচলতে তেওঁলোকে অলপ প্ৰাধান্যটো কম প্ৰাধান্যটো কম দিয়ে হয় কিন্তু আচলতে আমি অসমৰ কৃষ্টি বচাই ৰাখিবৰ হ'লে হয় আমি যদি সংস্কৃতি জীয়াই ৰাখিব লাগে হয়। আমি অসমীয়া বুলি ক'ব যিটো আমাৰ মানে হেৰি থাকে অসমীয়া সংস্কৃতি থাকে এই অসমীয়া সংস্কৃতিৰ ভিতৰত ফ'ক চঙো এটা হয় গতিকে এই ফ'ক চংবোৰ অৰ্থাৎ লোকগীতবোৰ আমি জীয়াই ৰখাৰ অতি প্ৰয়োজন তেতিয়াহে আকৌ নৱপ্ৰজন্মই এইবিলাক কি বস্তু ফ'ক চং কি লোকগীত কি তেতিয়াহে তেওঁলোকে বুজি পাব হয় গতিকে আজি মই ভাবোঁ আজি যিবিলাক মানে সংগীত সন্ধিয়াই হওক বা যিকোনো অনুষ্ঠান হওক তাতে লোকগীতক অন্তত এটা প্ৰগ্ৰেম অনুষ্ঠান লোকগীতৰ অনুষ্ঠান এটা ৰখাটো অতি বাঞ্ছনীয় হয় বুজিছেনে হয় গতিকে মই আমাৰ সমগ্ৰ মই অসমবাসীকে মানে নমস্কাৰ কৰি জনাইছোঁ যে লোকগীত যাতে অৱহেলা নকৰি হয় যেনে আদৰি লয় হয় আমাৰ পৌৰাণিক এটা পৰম্পৰা সংগীত বুলি হয় গতিকে সেইখিনিকে মই অসমীয়া ৰাজ্যলৈ প্ৰণাম জনাই আজি অনুষ্ঠানৰ বাকী অংশ আগবাঢ়িছোঁ হয় পিছে দাদা ইয়াৰ পিছতে আমি এটা আপুনি আপোনাক ইতিমধ্যে জনাইছোঁৱে আমাৰ এটা নতুনকৈ ইউটিউব চেনেল আমি খুলিছোঁ এই ইউটিউব চেনেলটোত আপোনাক এটা গান এটা গাবৰ কাৰণে আমি আহ্বান জনাইছোঁ দাদা আপুনি আমাক নিশ্চয় আমাৰ আহ্বানটো ৰক্ষা কৰিব বুলি আমি বহুত আশাৰে আপোনাৰ ওচৰত আহিছোঁ সময় আহক হয় সময় আহক হয় আৰু ময়ো অকণমান ৰেডি হ'ব লাগিব হয়। যিহেতু মোৰ গীত গোৱা ৰিয়াজবিলাক মোৰ কমি গৈছে হয় ৰিৱাজৰো কথা আছে হয় গতিকে মই বহুদিনেই গীত গোৱা নাই হয় যোৱাবেলি মই হেৰি হ'ল যোৱাবেলি মই শিল্পী সাহাৰ্য পাইছোঁ হয় একালীন সাহাৰ্য হয় গতিকে প্ৰায় চৰকাৰৰ পৰা মোক হেৰিয়ে কৰিছে কিমান পইচা পালে দাদা চৰকাৰৰ পৰা 50,000 50,000 50,000 এটা সৌভাগ্যৰ কথা গতিকে এইটো এটা মোৰ কাৰণে বৰ গৌৰৱ আৰু সৌভাগ্যৰো কথা হয়। চৰকাৰে এইটো এটা মোক ধন্যবাদ জনাইছোঁ মৰ্যাদা এটা দিছে
গতিকে তেওঁলোকৰ প্ৰতি মোৰ সদায় ভক্তি প্ৰাৰ্থনা থাকিব। এতিয়া কথা হ'ল তোমালোকে আগবাঢ়া বাৰু, আৰু সময়ত মোক মাতিবা, মই পাৰিলে মই গীততে গাই দিম বাৰু। আপুনি এইটো জানে আমিও অকণমান সংগীতত অলপ সৰু সুৰাকৈ আমি চেষ্টা কৰি আছোঁ, আপোনালোকৰ পৰা এটা শিকিও আছোঁ। গতিকে আমি কেইটিমান আধুনিক গীত, বিহুগীত এনেকৈ আমি ইতিমধ্যে লিখি সুৰ সমস্ত কৰি থোৱা হৈছে, ৰিহাৰ্চলো ইতিমধ্যে হৈ আছে, কিন্তু বস্তুটো গীতকেইটা বাণীবদ্ধ কৰা হোৱা নাই। তাৰ লগতে লোকগীতো আছে আমাৰ 4টামান নতুন। গতিকে তাতে দাদা এটি গীতত আমাৰ লগত সহযোগ কৰি কণ্ঠদান কৰিলে আমি নথৈ আনন্দিত পাম, আৰু সেইটো আমি আশা ৰাখিলোঁ দাদা। নিশ্চয় নিশ্চয়। আৰু লগতে আপুনি কিবা নতুন গীত কৰিছে নেকি দাদা এতিয়া? আপুনি শুনিছিলোঁ কাৰোবাৰ মুখতে মানে আপুনি কিবা কৰোণা ভাইৰাছৰ কাৰণে এটা গীত এটা ইতিমধ্যে লিখিছে, কিন্তু বাণীবদ্ধ হোৱা নাই বুলি, তেনেকুৱা লিখিছে নেকি দাদা? বিশেষ মোৰ মানে গীতটো হেৰি হোৱা নাই, কৰি থকা হৈছে। এদিন লোকগীতৰ সুৰত দিছেনে দাদা? লোকগীতৰে লোকগীতৰ নিশ্চয় ৰাইজে শুনি আমেজ পাব। অকণমান গুণগুণাই দিছোঁ। হয়, অকণমান গুণগুণাই দিছোঁ। এয়া আমাৰ দাদাৰ নতুনকৈ ৰচনা কৰা কৰোণা ভাইৰাছৰ ওপৰত লিখা লোকগীত, নিশ্চয় ৰাইজে শুনি ভাল পাব। কৰা ব্যৱহাৰ, তুমি কৰা ব্যৱহাৰ, খনাই চামনাৰে হাত, খনাই হাত চাবোনেৰে কৰা পৰিষ্কাৰ, শুনা শুনা সৰ্বজন অহি দেশৰ জনগণ, কৰোণাৰ ৰোধীবলে ভালে লাগিব নিশ্চয়। যিহেতু গীতটো সন্মুখত নোহোৱাৰ কাৰণে অকণমান অসুবিধা যেন বোধ হৈছে, সন্মুখত যিহেতু গীতটো নাই লিখা, আপুনি মুখস্থ গাইছে যিটো, ঠিকে আছে দাদা। আৰু এটি গীত মাত্ৰ আপোনাৰ পৰা অকণমান শুনি আমি আজি এই প্ৰগ্ৰেমৰ পৰা বিদায় ল'ম। এই গীতটো হৈছে আমি খুব ভাল পাওঁ, আৰু আনেও কৈ থাকে আপোনাৰ এই গীতটো অকণমান গুণগুণাই দিলে ভাল আছিল দাদা। এইটো বসুদেৱ গমন কৰিলা এইটো গীত। মই বেছিকৈ নাগাওঁ, আৰু এটা কৰি মই গাই দিছোঁ। অ কোলে লয়া বাল কৃষ্ণ গোকুলে লীলা গোকুলে গমন কৰিলা, অ কোলে লয়া বাল কৃষ্ণ গোকুলে লীলা ভাল লাগিলে শুনি। আজি ইমানতে এৰিলোঁ দাদা, আমি আকৌ পুনৰ লগ পাম, আপোনাৰ লগত গীত মাত আমি কৰা নিশ্চয় আকৌ আপোনাৰ পৰা দুটা উপদেশ পোৱাৰ বা আমি সুবিধা পাম, বা আপোনাৰ পৰা গীত মাত আকৌ শুনিবলৈ পাম। আৰু আশা ৰাখিছোঁ আমি
এই ফুলেশ্বৰ নাথ নামৰ যিটো ইউটিউব চেনেল আছে, এইটো আমাৰ চেনেল, তাতে আপোনাক নিশ্চয় আমি লগ পাম, আকৌ ৰাইজেও লগ পাব। আমি আশা কৰিছোঁ 15 দিনমানৰ ভিতৰতে আপোনাৰ এই নতুন প্ৰগ্ৰেমটো আমাৰ ওলাব। সমূহ ৰাইজক আমি নমস্কাৰ জনাই আমি আজি দাদাৰ লগত আমাৰ শ্ৰদ্ধাৰ শিল্পী গজেন নাথ দেৱৰ যি আমি সাক্ষাৎকাৰ স্বৰূপ এটা শিল্পীৰ মনৰ বতৰা হিচাপে আমি লোৱা হ'ল। গতিকে আমি ইয়াৰ দ্বাৰা আমি অনুষ্ঠান সমাপ্ত কৰিব ওলাইছোঁ, আৰু ইয়াতে হয়তো কিবা বঢ়া দুটা আমাৰ হ'ব পাৰে ৰাইজৰ ওচৰত। গতিকে আপোনাসকলক আমি মাৰ্জনা বিচাৰিছোঁ বঢ়া দুটাৰ বাবে। নমস্কাৰ।